নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱসাগৰ ছোৱালী অনুস্মিতালৈ মই অনুস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভাবিছোঁ মই আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। সেই ভিডিঅ'টো আগতে বনাই থৈ দিছিলোঁ, মানে আজি বনোৱা নহয় দেই, আগত বনাই থৈ দিয়া। কথাটো কি হ'ল মানে মই ইউটিউবত চেনেল খোলা আগতেই এই ভিডিঅ'টো বনাই থৈ দিছিলোঁ। আগৰটো ভিডিঅ'ত যে কৈছিলোঁ জলকীয়া আচাৰ বনাইছিলোঁ, ইয়াৰ ভিডিঅ'টো থৈ দিছোঁ আপোনালোকক দিম বুলি। তাকে সেই জলকীয়া আচাৰ বনাওঁতে মানে মই ভিডিঅ'টো কৰি থৈছিলোঁ। তেতিয়া ভাবি থৈছিলোঁ ইউটিউবত চেনেল এটা খুলিম আৰু তেতিয়া মই এই ভিডিঅ'টো দিম বুলি। এতিয়া সেইটো কাৰণে দিবলৈ লৈছোঁ। মইনো জলকীয়া আচাৰ কেনেকৈ বনাওঁ চাব ব'লকচোন, পকা জলকীয়া আচাৰ কেনেকৈ বনাওঁ চাব ব'লকচোন। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু, হয় নাই? ব'লক তেন্তে। মই বনাব লোৱা পকা জলকীয়া আচাৰৰ কাৰণে জলকীয়া এইখিনি লৈছোঁ। জলকীয়াখিনি মই অলৰেডি ধুই ৰ'দত শুকুৱাই, মানে 2 ঘণ্টামান ৰ'দত শুকুৱাই পানীখিনি যাবলৈ দিলোঁ। তাৰপিছত এই প্লেটখনত আনি লৈছোঁ। এতিয়া এইখিনি ভালকৈ কাটি লওঁ। আচাৰখিনি বনাবৰ কাৰণে মছলাখিনি ৰেডি কৰি লৈছোঁ। এয়া হৈছে বগা সৰিয়হ 1 চামুচ, ক'লা সৰিয়হ 1 চামুচ, জিৰা 1 চামুচ, ধনিয়া গুটি 1 চামুচ, 5 ফোৰণ আধা চামুচ, আজৱাইন 1 চামুচ আৰু এয়া চফ আধা চামুচ। আৰু লগতে আপোনালোকে জনাবচোন মোৰ ৰেচিপিবিলাক চাই কেনেকুৱা লাগিছে, মোৰ ভিডিঅ'বিলাকো চাই, ব্লগবিলাকো চাই কেনেকুৱা লাগিছে জনাব আকৌ আপোনালোকে, তেতিয়াহে মোৰ ভাল লাগিব। যদি মোৰ ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টো কৰি দিব। এতিয়া কেৰাহীত মছলাখিনি দি দিছোঁ আৰু এতিয়া এই মছলাখিনি অকণমান সেমেকা ভাৱটো আঁতৰালৈকে ভাজি ল'ম। তাৰপিছত এখন প্লেটত কাঢ়ি থ'ম ঠাণ্ডা হ'বৰ কাৰণে। মছলাখিনি ঠাণ্ডা হয় মানে তেলখিনি গৰম কৰি লওঁ। তেল কেঁচাকৈও দিব পাৰে, মানে গৰম নকৰাকৈও দিব পাৰে। মই ইয়াতে গৰম কৰি লওঁ তেলখিনি। মই যিহেতু গৰম কৰি পিনি তেল দি ভাল পাওঁ, আচাৰৰ মানে দিলে ভাল পাওঁ, সেইটো কাৰণে গৰম কৰি লৈছোঁ। গৰম নকৰাকৈও দিব পাৰি, আপোনালোকে নকৰাকৈও দিব পাৰিব। এয়া কেৰাহীত তেল দেখিছেনে? আচাৰত দিবৰ কাৰণে তেলখিনি গৰম কৰি লৈছোঁ। মই আচাৰত গৰম তেল দিহে মানে ভাল পাওঁ। আপোনালোকে কেঁচা তেলো দিব পাৰে, গৰম নকৰাকৈও দিব পাৰে। মই গৰম তেলহে দিওঁ মানে আচাৰত। এয়া দেখিছেনে মছলাখিনি ঠাণ্ডা হ'লত মই মিক্সি জাৰটোত দি দিছোঁ আৰু এতিয়া এইখিনি অলপমান পিচি ল'ম। মছলাখিনি গুড়ি কৰি লোৱা হৈ গ'ল, দেখিছেনে? একেবাৰে গুড়ি কৰি দিয়া নাই, অলপ মানে এইবিলাক আধাটোহে গুড়ি কৰিছোঁ। এনেকৈ থ'লে ভাল মছলা, একেবাৰে গুড়ি কৰি দিলে আচাৰ খাবৰ কাৰণে বেয়া হয়। এয়া কেৰাহীত তেল গৰম কৰিছিলোঁ আচাৰত দিবৰ কাৰণে। মই যিহেতু গৰম তেলহে আচাৰত দি ভাল পাওঁ, সেইটো কাৰণে তেলখিনি গৰম কৰি ল'লোঁ। আচাৰত গৰম নকৰাকৈও দিব পাৰি, আপোনালোকে কেঁচা তেলো দিব পাৰে। এতিয়া আচাৰখিনি বনাবৰ কাৰণে মছলাখিনি ইয়াত দি দিছোঁ। এইখিনি পিচি লোৱা মছলাখিনি দি দিছোঁ। মই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰটোতে থৈ দিছিলোঁ আৰু এতিয়া ইয়াত দিব লাগিব অলপ হালধি, আধা চামুচতকৈ কম দিছোঁ। নিমখ 1 চামুচ, আচাৰত নিমখটো অলপ বেছি হ'লে ভাল লাগে খাই, আৰু অলপ দি দিছোঁ। নিমখ 1.5 চামুচ দি দিছোঁ, 1 চামুচ আধা দি দিছোঁ। এতিয়া এইখিনি তেল নিদিয়াকৈ এনেকৈ মিক্স কৰি লওঁ ভালকৈ। মই বনোৱা এই জলকীয়াটো কিন্তু আমাৰ ভোট জলকীয়া নহয় দেই। আজিকালি বজাৰত এইটো জলকীয়া আচাৰ বনাবলৈ বুলি ক'লে কিনিবলৈ পোৱা যায়। ক'লেই হ'ল, আপুনি বজাৰত গ'লে দেখিবই, ক'বলৈও দৰকাৰ নাই, আচলতে ওলায়ে থাকে। মই আচাৰ বনাবৰ কাৰণে গৈছিলোঁ কেঁচা জলকীয়া আনিবলৈ, কিন্তু দেখিলোঁ এইকেইটা জলকীয়া দেখি মানে ভাল লাগিল, সেইটো কাৰণে পকা জলকীয়াই বনালোঁ এইবাৰ আচাৰ। কেঁচা জলকীয়াই বনালে আপোনালোকক আকৌ পিছত দেখুৱাম। এতিয়া ইয়াত গৰম কৰি থোৱা এই তেলখিনি ইয়াত দি দিম। মই হেতা এখনেৰে দিছোঁ।
এতিয়া আৰু দিম পিছত, এতিয়া দি লৈছোঁ। আপোনালোকে দেখিছে তেল তাক হৈছে, কিন্তু তাক হোৱা নাই। ভিডিঅ'ত ইয়াত কেমেৰাত মানে কম তেল তাক লাগিছে, তাক হোৱা নাই। ধুনীয়াকৈ হৈছে মছলাখিনি। মই মছলাখিনি মিক্স কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। যিহেতু মই এখন হাতে ফোনটো লৈ আছোঁ, ভিডিঅ' কৰি আছোঁ আপোনালোকলৈ, সেইটো কাৰণে মোৰ দিগদাৰ হৈ গৈছে এনেকৈ মিক্স কৰিবলৈ। এয়া দেখিছেনে, মছলাখিনি মিক্স কৰি হৈ গ'ল। তেল মছলা মিক্স কৰি জলকীয়াখিনিত হৈ গ'ল। আৰু এতিয়া এই বৈয়ামটোত এই জলকীয়া আচাৰখিনি থৈ দিম। মানে এই বৈয়ামটোত মই বেলেগ আচাৰ বনাইছিলোঁ, আপোনালোকক দেখুৱাব নহ'ল। মই ভিডিঅ' কৰা আগতেই বনোৱা, ইউটিউব চেনেলটো খোলা আগতেই বনোৱা মানে সেইখিনি আচাৰ বেলেগ এটা টেমাত থৈ দিছোঁ। বগৰী আচাৰ বনাইছিলোঁ। এই টেমাটো মানে জলকীয়া আচাৰ বনাম বুলি মই থৈ দিছিলোঁ। ইয়াতে তেল লাগি আছে, মছলা লাগি আছে, দেখিছেনে? এইখিনিতে থৈ দিম। বেয়া নহয়, বেছি দিন হোৱা নাই, মানে বহুত দিনৰ টেমাত থৈ দিলে হয়তো আচাৰ বেয়া হৈ যাব পাৰে এনেকৈ, বেলেগ এটাৰ পৰা আনি বেলেগ এটাত। কিন্তু মই আপোনাৰ 4 দিন মানেহে হৈছে এনেকৈ থৈ দিছিলোঁ জলকীয়াখিনি বনাম বুলি। এতিয়া ইয়াত এই জলকীয়া আচাৰখিনি দি দিম। এতিয়া ইয়াত দিম, মই মিক্স কৰোঁতে দিব পাহৰিলোঁ, সেইটো কাৰণে ইয়াত দিম 1 চামুচৰ জোখাৰে অলপ ভিনেগাৰ। হৈ যাব। এয়া দেখিছেনে, ভিনেগাৰ দিলে আচাৰটো বেয়া নহয়। এয়া জলকীয়া আচাৰ ৰেডি। কিন্তু খাব নাই হোৱা দেই এতিয়াই। ইয়াৰ পিছত কি কৰিব লাগিব, আপোনালোকে টান ৰ'দত 4-5 দিন ৰ'দত দিয়াৰ পিছত খাবলৈ ৰেডি হৈ যাব। তাৰপিছত আপোনালোকে খাব পাৰিব। এয়া মই বনোৱা জলকীয়া আচাৰ ৰেডি। দেখিছেনে? কেনেকুৱা পালে ভিডিঅ'টো জনাব। আপোনালোকেও বনাই চাবচোন এই আচাৰটো মই কোৱা মতে। এইখিনি দেখিছেনে আচাৰখিনি? ৰ'দত দিয়াৰ পিছত মানে এতিয়া খাব পৰা হ'লত দেখুৱাই দিছোঁ। আচাৰখিনি এনেকুৱা হ'ল, পূৰা ধুনীয়া গোন্ধাই আছে।